নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে কৌশলে আছে। তো আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিসকলে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছআপ, ইউটিউব চলায় সেইসকলৰ বাবে এই ভিডিঅ'টি গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিম যে আপোনালোকৰ প্ৰত্যেকৰে একোটা মোবাইলত জিমেইল আছে আৰু সেই জিমেইলটোত তোমালোকৰ হয়তো কিছুমানে পাছৱাৰ্ড জানে আৰু কিছুমানে হয়তো পাছৱাৰ্ডটো নাজানে। তো সেই জিমেইলৰ পাছৱাৰ্ডটো আমি কেনেকৈ উলিয়াম বা বিচাৰি পাম সেইটো এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাই দি আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে তোমালোকে যিকোনো গুগল বা ক্ৰম ব্ৰাউজাৰ এটা অপেন কৰি ইয়াতে তোমালোকে জিমেইল বুলি টাইপ কৰিবা। মই ইয়াতে লিখি আছোঁ জিমেইল। তো ইয়াতে জিমেইল বুলি টাইপ কৰি এণ্টাৰ কৰি দিবা। এণ্টাৰ কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। তাৰপিছত তোমালোকে ইয়াতে যে দেখিছে জিমেইল গুগল, ইয়াতে ক্লিক কৰি দিবা। মই ক্লিক কৰি দি আছোঁ। ক্লিক কৰাৰ পিছত তোমালোকৰ নতুন এখন পেজ খোল খাব। অলপ লোডিং লৈ আছে। তো এইটো যে দেখিছে তোমালোকৰ পেজ, তো ওপৰত তোমালোকে 3 ডট আছে, তাতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে সেটিং বুলি অপশ্যন আছে, এইটো তোমালোকে বিচাৰি ল'বা। ইয়াতে দেখিছে তোমালোকে সেটিং দেখাৰ পিছত তোমালোকে ইয়াতে সম্পূৰ্ণ লগো জিমেইল আহি যাব। তাৰপিছত তোমালোকে স্ক্ৰল ডাউন কৰি তলত তোমালোকে দেখিবা যে পাছৱাৰ্ড বুলি লেখা আছে। তো ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে যে দেখিছে পাছৱাৰ্ডৰ তলত লিখা আছে, তো ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ তোমালোকৰ পাছৱাৰ্ডটো শ্ব' কৰিব আৰু ইয়াতে যে দেখিছে চকুৰ নিচিনা, ইয়াতে ক্লিক কৰি তোমালোকৰ নিজৰ পাছৱাৰ্ডটো লিখি ৰাখিব পাৰা বা মনত ৰাখিব পাৰা। তো এনেকৈ তোমালোকৰ পাছৱাৰ্ডটো দেখুৱাবলৈ আছিল। তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।